সময় হৈছে ৰাতিপুৱা 4:30। অটো এখন ধৰি ৰেলৱে ষ্টেচনলৈ বুলি ঢাপলি মেলিলোঁ, কাৰণ অলপ পাছত মোৰ ট্ৰেইন আছে। অলপ সোনকালেই আহি পালোঁ, গতিকে চাহ একাপ খাই ল'লোঁ। ভিডিঅ' কৰিবৰ বাবেহে কাপটো ডাষ্টবিনত পেলাইছোঁ বুলি নাভাবিব দেই, কাৰণ মোক চিনি পোৱাসকলে জানে যে মই ৰেলৱে ষ্টেচনত পানীৰ টেপটো খোল খাই থাকিলেও বন্ধ কৰি অহা মানুহ। বাৰু সেইবোৰ বাদ দিছোঁ, এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ, কাৰণ গৈ পাওঁতে সময় লাগিব। এনেকৈ যেতিয়া মই গোটেই সপ্তাহটো বাহিৰত থাকি ৰুমলৈ উভতি যাওঁ, মোৰ মগজত 101টা চিন্তা আহে। কেতিয়াবা নিজলৈও বেয়া লাগে, কাৰণ ঘৰৰ পৰা ইমান দূৰ আঁতৰত থাকি নিজে ভাত পানী বনাই খোৱাৰ লগতে ঘৰৰ সমস্ত কাম, তাতে আকৌ অফিচৰ কাম মেইনটেইন কৰি থকাটো ইমান সহজ নহয়। সেই কথাটো কিন্তু একমাত্ৰ ঘৰৰ পৰা বাহিৰত থকা সকলেহে বুজি পায়। তাকো ৰুমমেট এটাও থাকিলেও বেলেগ কথা, অকলে থাকোঁ যিহেতু সেইটোও এটা এক্সট্ৰা টেনশ্যন। কেতিয়াবা ভাবোঁ সেইসকল বহুত লাকি হয় যে ৰাতিপুৱা গধূলি এটলিষ্ট মুখৰ আগত ঘৰৰ ভাত সাজ পাই আছে।